বাৰাণ্ডাখনত বহি থাকি কিবা ভাল লাগে ন? সঁচাকে মই যে ৰাতি আমাৰ ঘৰৰ চাদৰ ওপৰত সদায় আধা ঘণ্টামান বহো জানা। বিল্ডিঙত থাকে বুলি উস্তাদিটো মাৰি শুনাইছে আৰু। আমি মানে 3 তলাৰ ওপৰত থাকো যে ৰাতি চাটখন কি ধুনীয়া বতাহ একদম আৰাম লাগি যায়। কনিষ্টবল হৈ এছপি নিচিনা তাও দিবলৈ আহিছে। কি হ'ল তৰাবা একো নকলে যে? কথা ক'বলৈ কিবা এটা মন যোৱা নাই অ। কিয় বা কথা ক'বলৈ মন নগ'ল? থানালৈ নে? এই ফাইলটো দি থৈ আহোঁগে। থানদাৰ ভৰিখন বিষ যে মই দি থৈ আহোঁগে। হেৰি বেয়া নাপালে উঠা নহ'লে। নাই মই চাইকেলত উঠি বেয়া পাওঁ, চলাইহে ভাল পাওঁ। নাই চলাবও